খবৰ ভালনে? আজি অলপ বাইক বাইক নাই কি কৰিব, হেডফোনতে কাম চলাবলগীয়া হৈছে। লাহে লাহে বাইক ল'ব লাগিব আৰু। কালি পূজা ন, বিশ্বকৰ্মা পূজা, সেই বাইকটো একদম বোকা বোকা হৈ আছে। কোনে ল'ব আৰু ঘৰত ইমান কষ্ট কোনে কৰিব, হয় নাই? 30 টকা যাব, 50 টকা দিম, ভালকৈ ধুৱাই আহিম ভিতৰে ভিতৰে। লগৰ এটা পাৰ হ'ল, তাকে অ' ভাই গৈ আছিল আৰু যাব আৰু গাড়ীবোৰ ধুৱাই আনিব, বাইকবোৰ ধুৱাই আনিব ভালকৈ। বেছি নহয়, বাইক ধুবলৈ 80 টকা হয়, গাড়ী ধুবলৈ 150 টকা হয়। ভালকৈ ধুৱাই আনিব। পূজা আছে, ভালকৈ পূজা কৰিব, ভগৱানক বিচাৰিব যে বাইকত একো অঘটন নঘটক আৰু ভালে ভালে বাইকটো যেতিয়ালৈকে বাচি থাকক তেতিয়ালৈকে চলি থাকক, মবিলো ভৰাবলগীয়া নহওক যাতে। সেইটোতো ভৰাব লাগিবই মানে, হয় নাই? পিছে ভিডিঅ'টো আগলৈ চাই থাকক, বনাই আছোঁ লাগে মই দেখাই দিম। আহিছিলোঁ বাইক ধুবলৈ, কিন্তু তামাম ভিৰ। ভাবিছিলোঁ এটা দুটা হ'ব নেকি অকল গাড়ী বাইক, কিন্তু তামাম ভিৰ আছে। কিমান দেৰি হ'ব জানো? এয়া চওক না কিমান ভিৰ, এয়া চওক কিমান ভিৰ, কিমান গাড়ী আছে, দেখিলে ন? গোটেই ভিৰে ভিৰে পূৰা ভৰ্তি হৈ আছে ইয়াত। কিমান দেৰি হ'ব বা? আমনি লাগিছে আৰু ৰখি ৰখি দেই, ভোকো লাগিছে। পানীকে খাই লওঁ অলপ। একদম ঠাণ্ডা পানী, এনেকুৱা গৰম টাইমত ঠাণ্ডা পানী খালে যি মজা লাগে, গোটেই পেট চেট একদম চফা লাগি যায়। গৰম। বাইকটো কেতিয়াকৈ ধুব জানো, ৰখি ৰখি আমনিয়ে লাগিছে আৰু। যি হওক ধুৱাই থৈতো যামেই মই। আগলৈ ভিডিঅ' চাই থাকিব আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলে আমি অলপ উৎসাহ পাওঁ আগলৈ ভিডিঅ' বনাবলৈ। যদি ছাবস্ক্ৰাইবেই নাপাওঁ, উৎসাহটো নাপাওঁ, সাহসটো নাহে আৰু মনো ভাল নালাগে পিছে ছাবস্ক্ৰাইব নকৰিলে। নধুলো যাওঁ, আগত ধুম, অলপ বস্তু ল'ব আছে, দোকানৰ বস্তু লৈ লওঁ কেইটামান। এইটো ৰাজগড় চাই থাকক, ৰাজগড় টাউন। অলপ আগত ধুম আৰু সেই তাত আগত এটা আছে, তাত ইয়াত বহুত ভিৰ, ৰখিলোঁ আৰু আমনি লাগিলে। গতিকে আগলৈ ভিডিঅ' চাই থাকিব, বাইক ধুইহে যাম। বিশ্বকৰ্মা পূজাৰে লাগিলেই ফুল চুল বজাৰ। এয়া আমাৰ গাঁৱৰ ল'ৰাই ল'ব আহিছে ফুল, চিনি পাব। ইয়াৰ নাম হয় কি নাম? ৰবিন। কি নাম? ৰবিন চাহু, আমাৰ গাঁৱৰে লগৰ হয়। এইফালে গোটেই বজাৰ ইয়াত লগৰ লাই কি ধুনীয়া কিবা কিবি বিকি আছে আৰু এইটো যাম অলপ পাছত, তাত খাম ভালকৈ। এইফালে ভিডিঅ'টো দেখাব পাহৰিলোঁ, গোটেই এইফালে ফুল চুল বিকি একদম পূৰা পূজা ফিলিংছ হৈ আছে আৰু। এতিয়া দোকানৰ পৰা বস্তু কেইটামান লৈ লওঁ, গেলামালৰ বস্তু, তাৰপিছত ময়ো যাওঁ বাইকটো ধুৱাওঁ। তাত ধুব নাপালোঁ আৰু বহুত ভিৰ। হ'ব, ভিডিঅ' আগলৈ চাই থাকিব। ফ্ৰেণ্ডছ, যদি বুনিয়া ভুজিয়া কিবা কিবি লাগে, মোৰ লগৰ ল'ৰা দোকান খুলিছে, ইয়াত আহি লৈ ল'ব পাৰে। একদম মজা মজা, এই লাডু, এইটো কি বুনিয়া, চব পেকেটিং। খোলা নিবিক ন? খোলা নাই? মিলেগা খোলা? মই অসমীয়াত কৈছোঁ, হিন্দীহে পাতে আকৌ। হা, আৰু কি আছে?
এইফালেও আছে ভুজিয়া খুৰমা আহিব লৈ ল'ব ইয়াৰ পৰা একদম দাম কম কম লগাই এইফালে এয়া লগৰটো আহিলে ইয়াৰ বোলে কিবা ইউটিউব কিবা একাউণ্ট খুলি দিব লাগে বোলে ইয়াকো খুলি দিম এই লগৰটো আহিলে তাৰো ইউটিউব একাউণ্ট খুলি দিব লাগিলে তাৰ খুলি দিম এই দেখক ৰাজগড় কলেজৰ ছোৱালীবোৰ বাবা ইমান গাল স্পিডিন বেছি নাই বাবা চোৱা কলেজ খুলিলে কি মজা লাগে হয় নাই মইতো কলেজ এৰিলোৱেই আৰু কি ক'ব আৰু এইকেইটা চব কলেজৰ ষ্টুডেণ্টবোৰ এইকেইটা চব বাবা কলেজৰ ষ্টুডেণ্টবোৰ কলেজ খুলিলে কি মজা লাগে হা এতিয়াহে অলপ লকডাউনটো খোলা যেন লাগিছে কলেজৰ কি গোটেই জাক ফুৰি আছে আগত মই এনেকৈ ফুৰিছিলোঁ এতিয়াহে আৰু নাই আৰু এই ওচৰতে আছে তাতে ঘূম আৰু এইফালে বহুত ভিৰ এইটো খুলি দিব লাগে এইটো এইয়া খুলি দিব লাগে এইয়া এয়া গাইজ আনফৰ্চুনেটলি বাইকটো ধুব পালোঁ আৰু ধুই দিছে আমাৰ ইয়াত দাদা দোকানতে আৰু চিনাকি ভালকৈ ধুই আছে আৰু যেন তেন এতিয়া গৈ মেলি আৰু আকৌ মই অলপ মুচিব লাগিব ঘৰত ধূলি হ'বই আৰু ঘৰ পাওঁতে বহুত গৰমো এয়াই আৰু মোৰ বসন্তী এই পিছাৰিৰ পৰা আহিম